বন্ধুসকল আপোনালোকে ধৰিব পাৰিছেনে আজি মই ক'ত আছোঁ মোৰ পিছফালৰ পৰিৱেশটো চাই নিশ্চয় গম পাইছে যে মই আজি আছোঁ গুৱাহাটীৰ পাণবজাৰত আৰু পাণবজাৰৰ ওচৰতে আজিকালি এখন ধুনীয়া এখন পাৰ্ক এখন হৈছে সেই পাৰ্কখনৰ ভিতৰত আজি যাম আৰু আপোনালোকে যদি ভাবি আছে যে গুৱাহাটীৰ কি পাৰ্কত যোৱাটো ভাল হ'ব চ' আজি এই পাৰ্কখন দেখাই আছোঁ আৰু আজি যিখন পাৰ্কলৈকে আপোনালোকক লৈ গৈ আছোঁ এই পাৰ্কখন বিচাৰি পোৱাৰ কাৰণে আটাইতকৈ সহজ উপায়টো হৈছে যে আপোনালোকে পাণবজাৰত থকা মেঘদূত ভৱনৰ ঠিক ওচৰলৈকে আহিব আৰু মেঘদূত ভৱনৰ অপজিটতে আছে এই পাৰ্কখন এই পাৰ্কখনত অহাৰ কাৰণে যদি আপুনি চাৰিচকীয়া গাড়ী লৈ আহিছে তেতিয়াহ'লে আপুনি মেঘদূত ভৱনৰ সন্মুখৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰে ওলাই গৈ কটন কলেজৰ ওচৰে পাজৰে আপুনি আপোনাৰ গাড়ীখন ৰাখিব পাৰে কাৰণ আপুনি পাৰ্কখনৰ ওচৰে পাজৰে গাড়ী ৰাখিব নোৱাৰিব সেই ৰাস্তাটোত পুলিচে আপোনাৰ গাড়ী ৰাখিব নিদিয়ে চ' আপোনাৰ কাৰণে আটাইতকৈ বেষ্ট অপশ্যন হৈছে কটন কলেজৰ সন্মুখৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ কিনাৰত আপোনাৰ গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি আহিব পাৰে পাৰ্কখনত প্ৰৱেশ কৰাৰ কাৰণে মানুহৰ লাইন চাওক প্ৰায় 200-300 মিটাৰ মানৰ এটা লম্বা লাইন সন্মুখত লাগি আছে আৰু ইয়াত আছোঁ মই আৰু মোৰ পিছফালেও চাওক কিমান দীঘল এটা লাইন লাগি আছে আৰু আল্টিমেটলি আহি পাই গ'লো পাৰ্কখনৰ টিকট কাউণ্টাৰ ৰ'ব এতিয়ালৈকে মই আপোনালোকক পাৰ্কখনৰ নামেই কোৱা নাই পাৰ্কখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট আৰু এইটো হৈছে পাৰ্কখনৰ এণ্ট্ৰি টিকটৰ ৰেট হ'ল আপোনাৰ এডাল্টৰ কাৰণে 50 টকাকৈ আৰু বাচ্চাৰ কাৰণে বাচ্চা মানে 12 বছৰৰ তলত আপোনাৰ ফ্ৰী আৰু 12 বছৰৰ ওপৰত হ'লে 12 বছৰৰ ওপৰৰ বাচ্চাৰ কাৰণেও 50 টকা আৰু পাৰ্কখনত সোমাই আপুনি এই ভিউটো পাব চাওক বাঁহেদি বঢ়িয়া ডিজাইন কৰা আছে চাওক একদম পুৰা মজা চ' এতিয়া সেইফালে যাম গোটেই পাৰ্কখন ধুনীয়াকৈ আজি ঘূৰিম একদম পাৰ্কখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাণবজাৰ গুৱাহাটী এই পাৰ্কখন উন্মোচন কৰা হৈছিলে এই বছৰৰ জানুৱাৰী মাহৰ 20 তাৰিখে এইখিনিৰ পৰা আপোনালোকক এটা ভিউ দেখাই আছোঁ আৰু চৰাইৰ মাত শুনা পাইছেনে শুনিছে ন চাওক কিমান এটা সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া একদম শান্ত সুন্দৰ পৰিৱেশ এটা আৰু এইফালে আপোনালোকক দেখাই আছোঁ এয়া চাওক এই পাৰ্কখনৰ মাজত আছে এইটো এটা প্ৰকাণ্ড ডাঙৰ পুখুৰী আৰু ইয়াৰে মানে পুখুৰীটোৰ পৰিৱেশটো বহুত ধুনীয়া মানে মজা লাগি গ'ল এয়া চাওক কি এটা সুন্দৰ পৰিৱেশ মানে অতি পৰিকল্পিতভাৱে এই পুখুৰীটো বনোৱা হৈছে ইয়াত এই পুখুৰীটোৰ পানীবিলাক ইমানেই চাফা যে আপুনি তলত থকা মাছবিলাক দেখা পাব ৰ'ব আপোনালোকক অলপ জুম কৰি দেখাই আছোঁ এয়া চাওক দেখা পাইছেনে মাছ আৰু এইফালে চাওক পুখুৰীৰ পাৰত সুন্দৰ এখন ফুলনি লগোৱা আছে ধুনীয়া ধুনীয়া ফুল ইয়াত ফুলি আছে ইয়াতে মানে আপোনাৰ এনে খোজকাঢ়ি ভাল লাগে চ' ইয়াত আহি আপুনি যদি খোজকাঢ়ি ঘূৰি ফুৰে তথাপিও মানে আপোনাৰ মনটো ভাল লাগি যাব কাৰণ আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আছে এই পাৰ্কখন গৰমো বেছি নাই সুন্দৰ বতাহ আহি আছে আৰু সেইফালে আপোনাৰ ছানছেটৰ দৃশ্য দেখা পোৱা যাব অলপ পিছত সূৰ্য লাহে লাহে ডুবাৰ কাৰণে প্ৰস্তুতি চলাইছে সেইফালে আছে বিশাল ব্ৰহ্মপুত্ৰ আৰু এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে আৰু এয়া চাওক কি সুন্দৰ মানে কি সুন্দৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য সেইয়া দূৰত হ'ল উমানন্দ আৰু উমানন্দ ৰোপৱেটো আপোনালোকে দেখা পাইছে চাওক যিটো নেকি এইফালে আপোনাৰ কাছাৰীৰ পৰা সেই নৰ্থ গুৱাহাটীলৈকে গৈছে সিটো পাৰত নৰ্থ গুৱাহাটী চ' আপুনি মানে এনেকৈ আপুনি নামি গৈ কিনে সেই তালৈকে যাব পাৰে আৰু এই পাৰ্কখনৰ এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এওঁলোকে বহি গান গাই আছে কিনো গান গাই আছে অলপ শুনি লওঁ
পাৰ্কখন যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত চ' ইয়াতে মানে এটা বিৰি বতাহ আহি আছে চ' আপুনি যদি এনেও থিয় দি থাকে মানে মনটো ভাল লাগি যায় এই ফ্ৰেমটো দেখাইছোঁ চাওক কিমান ধুনীয়া আৰু এইফালে আৰম্ভ হৈ গৈছে আল্টিমেট ছানছেট চাওক পাৰ্কখনত ঘূৰি ঘূৰি সন্ধিয়া হৈ গ'ল আৰু এতিয়া এটা সন্ধিয়াৰ শ্বট আপোনালোকক দেখাই আছোঁ চ' বন্ধুসকল আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহ'লে আগলৈ আহিবলগীয়া ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে পাই থাকিব চ' আজিলৈ এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ